নমস্কাৰ ৰাইজ, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে নহয়নে বাৰু? আজি এটি মই নতুন ৰেচিপি আকৌ লৈ আহিছোঁ। এইটো হ'ল চিকেনৰ ৰেচিপি। আহকচোন মই কিদৰে বনাওঁ দেখাওঁ। মই প্ৰথমে এটা কেৰাহীত অকণমান ৰিফাইন তেল দিছোঁ। মই ইয়াত মিঠাতেল ইউজ কৰা নাই। ইয়াত মই এচামুচ ৰিফাইন তেল দিছোঁ, লগত দিছোঁ এচামুচ মই বাটাৰ। এইখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াত মই আদা নহৰুৰ পেষ্টখিনি দিম। আদা নহৰু পেষ্টখিনি দিয়াৰ পিছত এইখিনি অকণমান লৰাই দিম গৰম কৰি। এইবাৰ ইয়াত দিম মই বিলাহী। মই এটা বিলাহী ব্যৱহাৰ কৰিছোঁ। এইবাৰ মই ইয়াত পিঁয়াজ দিলোঁ। কেঁচা পিঁয়াজ মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু লগত তিয়াই থৈছিলোঁ কাজু বাদাম 6টামান। সেইখিনি গোটেইখিনি ইয়াত দি দিলোঁ। দি ভাজিব নালাগে, এনেই অকণমান লৰাই চৰাই দিলে হ'ল। এইবাৰ ইয়াত অকণমান মই এচামুচ নিমখ দিম। এইবাৰ নিমখ দিয়াৰ পিছত ইয়াত মই পানী অকণমান দি এইখিনি অকণমান ঢাকনি লগাই সিজিব দিম। 10 মিনিটমান সিজিব লাগিব। এইবাৰ এইখিনি সিজি গ'ল মোৰ। এইবাৰ এইখিনি মই এটা বাতিত উঠাই ল'ম। পানীখিনি শুহি গৈছে, দেখিছেনে কি ধুনীয়াকৈ, আৰু গোটেইখিনি গলিয়ে গৈছে। এইবাৰ এইখিনি উঠাই ল'ম এটা বাতিত। এইদৰে বাউল এটাত মই উঠাই লৈছোঁ। এইখিনি মই ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হৈ পেলাই এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে মাৰি ল'ম। এইবাৰ মাংসখিনিলৈ আহিলোঁ। মাংস মই ইয়াত আধা কিলো লৈছোঁ। মাংসখিনিত মই অকণমান সময় মেৰিনেট কৰি থ'ম। সেইবাবে ইয়াত লৈছোঁ মই আৰু এচামুচ আদা আৰু নহৰু পেষ্ট, আৰু লৈছোঁ ধনিয়া গুড়ি এচামুচ, আৰু জিৰা গুড়ি এচামুচ, আৰু দৈ লৈছোঁ 2 চামুচ। দৈ মই বেছিকৈ দিয়া নাই, আপোনালোকে বেছিকৈ দিয়ে যদি দিব পাৰে। মই দৈৰ সোৱাদটো খুব বেছি ভাল নাপাওঁ। আৰু লগত দিছোঁ এচামুচ নিমখ। হালধি গুড়ি দিছোঁ মই 1.5 চামুচ। এইবাৰ এচামুচ ৰিফাইণ্ড অইল দিছোঁ। মই ইয়াত মিঠাতেল কটো ইউজ কৰোঁ। এইবাৰ এইখিনি ধুনীয়াকৈ সানি ল'ম মই ভালদৰে। সানি লৈ পেলাই মই 1 ঘণ্টামান ঢাকনি লগাই থৈ দিম। খাবলৈ খুব সোৱাদ হয়। এইদৰে বনাই খাবচোন। মোৰ 1 ঘণ্টা হৈ গ'ল। এইবাৰ আকৌ অকণমান ৰিফাইন তেল লৈছোঁ। বেছিকৈ লোৱা নাই তেল, যিহেতু আগত তেল ব্যৱহাৰ হৈও গৈছে। ইয়াত এতিয়া লাহে লাহে মাংসখিনি দি দিম। দি অকণমান সময় ভাজিম, যেতিয়ালৈকে মানে তলিত লাগি নধৰে মাংসখিনি। মানে ভালদৰে ভাজি ল'ব। যিহেতু তেল কম দিয়া গৈছে আৰু দৈ দিয়া আছে, মাংসখিনি অকণ লাগি ধৰিব। এইবাৰ যিখিনি মই পেষ্ট কৰিলোঁ সেইখিনি মই এখন মানে চালনীৰে চালি দিম। আপোনালোকৰ যদি বেলেগ চালনী আছে ডাঙৰ, সেইদৰে চালি দিব, বা বোলে নহয় মই চালি নিদিওঁ, গোটেইখিনি ঢালি দিওঁ একেলগে, তেনেকুৱাও কৰিব পাৰে। মই বিলাহী বাকলিখিনি দিব খোজা নাছিলোঁ, সেইবাবে মই এইদৰে চালি দিছোঁ। মই গোটেইখিনি সেইদৰে চালি দিম। আৰু খাবলৈ খুব সোৱাদ হয় এইদৰে খালে। ইয়াত কি দিছে আপুনি গম নাপায়, আৰু এনেকুৱা টেষ্ট হয় নহয় খাবলৈ। আপুনি পোলাওৰেও খাব পাৰে, ৰুটিৰে খাব পাৰে, যিকোনো ভাতেৰেও খাব পাৰে। বনাই খাবচোন এইদৰে, খুব ভাল লাগে। এইদৰে গোটেইখিনি মই চালি দিম। আৰু মই সিঠাখিনি এইখিনি মই নিদিওঁ, এইখিনি বিলাহীৰ বাকলি হয়। ভাজি এইবাবেই দিছোঁ অকণমান। ভাজি দিলে তাৰ যিটো কেঁচা গোন্ধ সেইটো গুচি যায়। ডাইৰেক্ট দিলে সেই গোন্ধটো নেযায়।
সেইবাবে অকণমান ভাজি দিলে তাৰ কালাৰো ভাল হয় আৰু গোন্ধটো খাবলৈ এটা বেলেগ টেষ্ট হয়। বাটাৰ আৰু নহৰুৰ কম্বিনেশ্যনটো খুব বেছি ধুনীয়া হয়, সেইবাবে সেইদৰে মই বনাই দিছোঁ। এইবাৰ ইয়াত আকৌ অকণমান নিমখ এড কৰিলোঁ, কৰি পেলাই ইয়াত অকণমান মই এতিয়া পানী দিম আৰু অকণমান সময় উতলিব দিম। উতল আহিলে এইবাৰ ইয়াত মই ৩-৪ চামুচ আমুল ক্ৰীম ব্যৱহাৰ কৰিম। আপোনালোকে যিকোনো ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। দি পেলাই আকৌ অকণমান সময় উতল খুৱাম। এইবাৰ ইয়াত মই 2টা জলকীয়া 2-3টা মই নিজৰ অনুযায়ী দিছোঁ। আপোনালোকে ইয়াতকৈ বেছি জলকীয়াও দিব পাৰে। আৰু জলকীয়া এইদৰে কাটি দিছোঁ আৰু এচামুচ দিছোঁ মই ইয়াত শুকান জলকীয়া গুড়ি। শুকান জলকীয়া গুড়ি আপোনালোকে দিলেও দিব, নিদিলেও নাই, মই অলপ কালাৰৰ বাবেহে দিলোঁ। এইবাৰ ইয়াত অকণমান কষ্টুৰি মেথি দিম আৰু লগত দিম খুন্দি লৈছোঁ মই শুকানে আপোনাৰ 2টা ইলাচি আৰু ডালচেনি, সেইখিনি দি দিলোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আইকন বেলটো টিপি দিব। এইবাৰ অকণমান শেষত মই ধনিয়া দিলোঁ আৰু অকণমান সময় এইদৰে অকণমান সময় বইল কৰি ৰাখিলে আৰু ৰেডি হৈ গ'ল। আৰু এইদৰে বনাই খাবচোন, সঁচাকৈ খুবেই সোৱাদ লাগে। আজিলৈ এৰো, বাই বাই।